এটি সুন্দৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি আমি আটাই গৈ আছো। শিমলু ফুলিলে ফুলিল সতিয়না ঐ মজা দেলা সলিলা সলি কতনা যদি উত্তনা কে কলি গগনা আমার বিপদে ময়না মোৰ নাচনি ও বজাই দে রাস্তায় দলবে বন্ধে ধর বিহুৰ বতৰতে এনেকৈ আমি আটাইকেইটাই এটি সুন্দৰ পৰিৱেশৰ মাজলৈ গৈ আছো। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব, চাই থাকিলে গম পাব। তই আছো আছো নাই এয়া আছে আপোনাৰ অৰুণাচল সীমান্তত, আসাম অৰুণাচল সীমান্তত এইখন এখন ব্ৰিজ বনাই ৰাখিছে। ভাল লাগিছে উঠি আজি, মনৰ ফিলিংছটো প্ৰকাশ কৰিছোঁ। আপোনালোকে চাব, এইজন আমাৰ ধন কোঁৱৰ, ধীৰাজ কোঁৱৰ গৈ আছে মোৰ আগে আগে আৰু মোৰ পাছে পাছে। ভাল লাগিছে ফিলিংছটো। জীৱনত এনেকুৱা এটা ফিলিংছ পাব লাগে, তেতিয়াহে জীৱনটো কিবা সুখী সুখী অনুভৱ হয়। আহি আছোঁ ওপৰলৈ। ইয়াৰ ওপৰত যিখিনি আপুনি ভিউ পাব সেইখিনি বহুত সুন্দৰ ভিউ। জীৱন উপভোগ কৰক। নহয়, মই ভিডিঅ' বনাই আহিছোঁ। এইকেইটা গোটেইকেইটা বিহু সাজ খাই পিনি আহিছে, গোটেইকেইটা ফেফাই গৈছেগৈ। এইটোতো অৱস্থা নেকি, ইয়াতে কেতিয়াবা কেতিয়াবা বিহু খায়। আগল নাযাওঁ দেই। মেইন ঝৰ্ণাটো চাই দোৱা আছে নেকি?